অনাৰেবল CMA যদি জিকিম বুলিয়ে ভাবে ইয়াত আহি পেলাই কেলৈ টকা পইচা বিলাই ফুৰিছে কেলৈনো এইটো মাজতে আমি দেখিছোঁ 3 কোটি টকা এটা ছ'চিয়েল মিডিয়াত BPF আপোনাৰ UPFৰ ল'ৰাই BPFৰ নাম লৈ পেলাই কিবা কিবি গাই আছে আমি দেখিছোঁ দীপেন বড়োই কি কয় কি নকয় এইটো আমাৰ কাৰণে মেটাৰ নহয় ৰাইজে বড়ো মানুহ বড়ো জাতিক বচাবৰ কাৰণে বড়ো কালচাৰ বচাবৰ কাৰণে ডেফিনেটলি কাম্পা বৰগাড়ীক ভোট দি পেলাই জয়যুক্ত কৰিব এই ফাঁকি আৰু এই ঠগিৰাম চৰকাৰক ৰিপ্লেচ কৰিব লাগে ডেমক্ৰেসি যদি বচাবলৈ হ'লে জাতিক যদি বচাবলৈ হ'লে তেতিয়াহ'লে BJP UPPলক উৎখাত কৰাটো খুবেই ইম্পৰ্টেণ্ট আমি কি ক'ম আৰু গছ গছনিৰ পৰা লৈ চৰাই চিৰিকটিৰ পৰা সকলোৱে নাওলোকে চিনি পায় আৰু কাম্পা ছাৰক তেখেতৰ যিটো ছাৰ্ভিচ দিছিলে লাষ্ট 17 ইয়াৰ্ছত সেই ছাৰ্ভিচ দিয়াজন মানুহক সকলো ৰাইজে দলে বলে বিচাৰিছে আৰু ৰাইজৰ যিটো কপাৰেশ্যন ছাপোৰ্ট দেখি মই খুব আনন্দিত হৈছোঁ মানে কি আহ্বান জনাব মই ৰাইজক এইটোৱে আহ্বান জনাম যে এই ফাঁকি আৰু এই ঠগিৰাম চৰকাৰক ৰিপ্লেচ কৰিব লাগে ডেমক্ৰেসি যদি বচাবলৈ হ'লে জাতিক যদি বচাবলৈ হ'লে তেতিয়াহ'লে BJP UPPলক উৎখাত কৰাটো খুবেই ইম্পৰ্টেণ্ট ইণ্টায়াৰ ইণ্ডিয়াত BJPক অলৰেডি মানুহে টোপলা টোপলি বান্ধিবলৈ দিলে আৰু তেখেতসকলে যদি থাকে আৰু ফিউচাৰত আমি কেতিয়াও ইলেকশ্যনত আমি পাৰ্টিচিপেট কৰিব জিন্দগী আৰু নোৱাৰিম সেইকাৰণে টু ছেভ ডেমক্ৰেসি ইট ইজ বেটাৰ টু ৰিমুভ দ্য BJP আপচুৱে আজি সংবাদমেল যোগে অপেনলি UPPL কেণ্ডিডেট জয়ন্ত বসুমতাৰক ভোট দিবলৈ আহ্বান জনায় তাৰ বিষয়ে কি হ'ব আজিকালি ষ্টুডেণ্ট ইউনিয়নটো পলিটিচিয়ানৰ পকেটতে আছে দেউৰী ছাত্ৰ সন্থা হওক এইটো পলিটিচিয়ানৰ পকেটত আছে মিচিং ছাত্ৰ সন্থা হওক এইটো পলিটিচিয়ানৰ পকেটত আছে এইটো নতুন কথা নহয় আনকি আছাম ষ্টুডেণ্ট ইউনিয়ন পলিটিচিয়ানৰ পকেটতে আছে আপুনি চব ইণ্টায়াৰ ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন ৰাভা হওক তিৱা হওক কাৰ্বি হওক দেউৰী হওক মিচিং হওক ইণ্টায়াৰ ষ্টুডেণ্ট ইউনিয়নে প্ৰেজেণ্ট গভৰ্ণমেণ্টৰ MLA মিনিষ্টাৰ পকেটতে আছে সিহঁতে কয় সিহঁতে পকেট মাষ্টাৰ বুলি কয় সিহঁতে এজেণ্ট হৈ কাম কৰিছে কিন্তু ৰাইজে এই ষ্টুডেণ্ট লিডাৰবিলাকক আগত যেনেকৈ ৰেচপেক্ট দিছিলে আজিকালি ৰেচপেক্ট নিদিয়ে তেখেতসকলে গাঁৱতো সোমাব আজিকালি নোৱাৰে তেখেতসকলে চুৰ কৰিয়ে সোমায় মনে মনে সোমায় চ' সেইকাৰণে সেই আগৰ দিনৰ ষ্টুডেণ্ট ইউনিয়ন আজি ষ্টুডেণ্ট ইউনিয়ন দেয়াৰ ইজ এ বিগ গেপ বিগ ডিফাৰেঞ্চ সেইকাৰণে দীপেন বড়োই কি কয় কি নকয় এইটো আমাৰ কাৰণে মেটাৰ নহয় ৰাইজে বড়ো মানুহ বড়ো জাতিক বচাবৰ কাৰণে বড়ো কালচাৰ বচাবৰ কাৰণে ডেফিনেটলি কাম্পা বৰগাড়ীক ভোট দি পেলাই জয়যুক্ত কৰিব BJPক নিদিয়ে প্লাছ মুছলিমে BJP কেতিয়াও নিদিয়ে BJP মানে UPPL মানে BJP দিয়াৰ পৰা এই দুটা পাৰ্টি দে আৰ হেণ্ড ইন গ্লভ সিহঁতক কেতিয়াও ভোট নিদিয়ে আৰু তেখেতসকলে একচুৱেলি সময় নষ্ট কৰিব নালাগিছিলে আৰু আমি ইয়াতে আৰু এটা কথা কওঁ অনাৰেবল CMA যদি জিকিম বুলিয়ে ভাবে ইয়াত আহি পেলাই কেলৈ টকা পইচা বিলাই ফুৰিছে কেলৈনো এইটো মাজতে আমি দেখিছোঁ 3 কোটি টকা এটা ছ'চিয়েল মিডিয়াত BPF আপোনাৰ UPFৰ ল'ৰাই BPFৰ নাম লৈ পেলাই কিবা কিবি গাই আছে আমি দেখিছোঁ কিন্তু এতিয়া মই অলৰেডি আমি ৰিটাৰ্ণিং অফিচাৰ কমপ্লেইন অলৰেডি লজ কৰিলোঁ আৰু ছেকেণ্ডলি এই BJPয়ে যে কৈ আছে আমি জিকিম কোৱা তেখেতসকলে এইটো যে আপোনালোকৰ ফেক অৰুণোদয় আঁচনি ফৰ্মটো কিয় ঘৰে ঘৰে বিলাব লাগে দিছ ইজ টু মাছ ইট ইজ আনডেমক্ৰেচি ইট ইজ আনডেমক্ৰেটিক এইটো আনকনষ্টিটিউচনেল প্ৰেক্টিচ তেখেতসকলে কৰিছে তেখেতসকলে ভাইলেট কৰিছে যিটো মডেল কোড অফ কণ্ডাক্টটো